হেল্ল' বন্ধুসকল, আজি ৱেলকাম টু মাই চেনেল চন্দু আছাম। আজি আপোনালোকক দেখাম বানপানীৰ একে সংহাৰী ৰূপ, কেনেকুৱা অৱস্থা হৈ গৈছে মানুহৰ। আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা অৱস্থা হৈ গৈছে দলঙৰ। মানুহ এনেকৈ অহা যোৱা কৰিব লগা হৈছে। আপুনি দেখিব পাৰে বানপানীয়ে খেতি পথাৰ চব শেষ কৰি দিছে। মানুহবিলাক এনেকৈ অহা যোৱা কৰি আছে। একদম চব খেতি পথাৰ শেষ কৰি দিছে আৰু বানপানীয়ে চব উটুৱাই লৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা বানপানীয়ে একদম সংসাৰী ৰূপ লৈছে। একদম এই দলংখন প্ৰায় ভাঙিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া মানুহবিলাক কিমান অসুবিধাৰে অহা যোৱা কৰি আছে। এইবিলাক খেতি পথাৰ একদম নষ্ট। মানুহবিলাকৰ একদম দুৰ্দশাৰ বাকী নাই আৰু দলঙৰ এনেকুৱা অৱস্থা। বন্ধুসকলে ইয়াত দেখিবলৈ পাইছে আপোনালোকে কেনেকৈ মাকৈ খেতি কৰিছিলে। তেওঁলোকে কিমান কষ্টৰে কৰিছিলে। এইবিলাক শেষ হৈ গৈছে। একদম বানপানীয়ে চেছ কৰি দিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া একদম মানে দুৰ্দশাৰ পৰিস্থিতি আৰু দেখিয়ে বেয়া লগা হৈছে। মাকৈ খেতি একদম শেষ পুৰা।